নিউজৰ আসাম চাইটাকবলৈ ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত দিব লৈছোঁ এক ব্ৰেকিং নিউজ। ধুবুৰী জিলাত আজব কাণ্ড, ৰককেই ভকক পুলিচক লগালে হেণ্ডকাপ। ধুবুৰীত DSP যতীন দাসক গ্ৰেপ্তাৰ কৰে। হয়, উজনি অসমৰ শদিয়াৰ পৰা নামনি অসমৰ ধুবুৰী জিলাৰ লগতে BTRত একাংশ এছাম অসাধু যুৱক যুৱতীয়ে ৰমৰমীয়াভাৱে চলাই আহিছে বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্যৰ বেহা। প্ৰতিখন জিলাৰ আৰক্ষীয়ে যোৱা কেইমাহৰ পৰা নিচাজাতীয় দ্ৰব্যৰ লগত জড়িত থকা যুৱক যুৱতীক গ্ৰেপ্তাৰ কৰি অহাৰ সময়ত আজি ধুবুৰীৰ আৰক্ষীৰ অধীক্ষক গৌৰৱ অভিজিত দিলীপীয়ে ধুবুৰীত DSP যতীন দাসক গ্ৰেপ্তাৰ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে যতীন দাস বিভিন্ন চেণ্ডিকেট আৰু ড্ৰাগছৰ লগত জড়িত থকা তথ্য লাভ কৰি তেওঁক গ্ৰেপ্তাৰ কৰে। চাওক আমাৰ প্ৰতিবেদন। ইনফরমেশন পাইছোঁ কি আমাৰ যি ইয়াত DYSP বৰ্ডাৰ চাৰ্ভিচেছ চৰকাৰে যতীন দাস তেওঁৰ ক্ৰিমিনেল এলিমেণ্ট লগত ঘনিষ্ঠ সম্পৰ্ক আছে। এই কাৰণে আমি যোৱাকালি ৰাতি ডিষ্ট্ৰিক্টত বিভিন্ন জেগাত ৰেড কৰিছোঁ আৰু ৰেড কৰাৰ পিছত আমি কিছুমান জেগাত আনএকাউণ্টেড কেছ পাইছোঁ। মই কৈ আছোঁ আৰু এটা তেখেতৰ লগত মানুহ আছে ৰফিকুল পাৰমানিক আলিয়াছ OP। তো তেখেতৰ ঘৰত আমি পাইছোঁ 4,21,000 আৰু যতীন দাস যি আছে তেখেতৰ ঘৰত পাইছোঁ আমি 57,000 আৰু আমি আৰু কিবা এভিডেন্স পাইছোঁ, ক্ৰেডিবল এভিডেন্স। চ' বেছড অন দ্য ক্ৰেডিবল এভিডেন্স আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। কেছ নম্বৰ আছে ধুবুৰী PS কেছ নম্বৰ 881/21 আণ্ডাৰ ছেকশ্যন 120B/409 IPC ৰেড উইথ ছেকশ্যন 7A12 অফ প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট। তো এই কেছ মতে আমি যি DYSP বৰ্ডাৰ আছে যতীন দাস আমি এৰেষ্ট কৰিছোঁ আৰু তেখেতৰ লগত এজেণ্ট হিচাপে যি কাম কৰে ৰফিকুল পাৰমানিক আলিয়াছ OP, এইটো আমি এৰেষ্ট কৰিছোঁ আৰু এইটো কালি কোৰ্টত প্ৰডিউচ হ'ব আৰু এইটো তদন্ত যি আছে চলি আছে। কিবা টেপ ৰেকৰ্ডিং পাইছোঁ যিখিনি এভিডেন্স আছে আমাৰ ক্ৰেডিবল এভিডেন্স আছে, এতিয়ালৈকে আমি ডিছক্ল'জ কৰিব নোৱাৰোঁ, কিন্তু এট দ্য ৰাইট টাইম আপোনাক আমি জনাই দিম। কেনেকুৱা ধৰণৰ ব্যৱসায়খিনি চলাই গৈছিলে, কেনেকুৱা ধৰণৰ চিণ্ডিকেট চলাই গৈছিলে? যিখিনি ইনফৰ্মেশ্যন আছে এতিয়া আমি তদন্ত কৰি আছোঁ, ইণ্ট্ৰগেশ্যন কৰি আছোঁ। যিখিনি ইনফৰ্মেশ্যন আছে ক্ৰেডিবলি আমি যি পাইছোঁ এইটো এট দ্য ৰাইট টাইম আমি আপোনাক ডিছক্ল'জ কৰিম। ঠিক আছে, ধন্যবাদ। থেংক ইউ। ধুবুৰীৰ পৰা আব্দুল মোতালেবৰ ৰিপৰ্ট, নিউজ আৰ আছাম।